আলী আছে বিপিএফ সাপোর্টার দেবতলা প্রাইমারি, লতিফুল ইসলাম বিপিএফ আইটি সেলার হয়, জাহারুল ইসলাম মন্ডল প্রেসিডেন্ট কংগ্রেস দেবতলা প্রাইমারি, শফিনুর ইসলাম বিপিএফ আইটি সেল জালাবিলা প্রাইমারি, আজাদুল ইসলাম বুথ প্রেসিডেন্ট মরাঠি প্রাইমারি, মজর আলী প্রাইমারি ভাইস প্রেসিডেন্ট মরাঠি প্রাইমারি, দিলদার আলী বিপিএফ সাপোর্টার ডিভিজনাল প্রাইমারি। এখানে আমার টোটাল সর্বমুঠ 127 জন আহিছে। আমি ক্ৰমান্বয়ে পিছত কৰি আছোঁ জইনিংটো। এতিয়া আমি যাম এতিয়া আমাৰ মাননীয় সুভাষ চন্দ্ৰ বৰ্মন ডাঙৰ নেতৃত্বত। নেক্সট আমাৰ মনোৰঞ্জন বৰ্মন, বিষ্ণু চন্দ্ৰ বৰ্মন, বিশালু বৰ্মন। আজি বহুত ভাল লাগিছে। আমাৰ পৰ্বতজোৰা যিটো MLA সমষ্টি আৰু বাঘুংৰি MLA সমষ্টিৰ বিভিন্ন অঞ্চলৰ পৰা, কংগ্ৰেছ দলৰ পৰা, BPF দলৰ পৰা বহুত মানুহ আজি আমাৰ UPPL দলত যোগদান কৰিলে আৰু তেখেতক আমি আন্তৰিকভাৱে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু লগতে এইবেলি যিটো নিৰ্বাচনী বঁটা, এই বঁটাটো আমাৰ ফালে যে ইতিমধ্যে আহি গৈছে। আমাৰ আৰু এনেকুৱা চিন্তা নাই যে আমি জিতিবলৈ আৰু বেছি টেনশ্যন নাই। আমি আগবাঢ়ি আহিছোঁ। এতিয়া আমাৰ ইলেকশ্যন হ'ব লাগে, বাছ এইখিনি আমাৰ বাকী আছে। মিনিমাম ধৰক আজি ইয়াতে আমাৰ বিভিন্ন অঞ্চলৰ পৰা টোটেল 500 মান যোগদান কৰিলে আৰু BPFৰ অস্তিত্বটো বহুত দিন আগৰে পৰাই নোহোৱা হৈছে। যেতিয়া BTCত আমাৰ UPPL ৰাজনৈতিক দলৰ চৰকাৰ গঠন হৈছে তেতিয়াৰ পৰাই BPF ৰাজনৈতিক দলৰ অস্তিত্ব নোহোৱা হৈছে। এইবাৰ MP নিৰ্বাচন যিটো লোকসভা নিৰ্বাচন আছে, এই লোকসভা নিৰ্বাচনৰ পিছত BPF নামৰ দলটোৰ আৰু কোনো অস্তিত্ব নাথাকিব। মোৰ নাম আফজালক চৰকাৰ। মই UPPL দলৰ চেণ্ট্ৰেল কমিটিৰ ভাইচ প্ৰেছিডেণ্ট।